নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো কুশলে আছে আৰু মই কুশলে আছোঁ। বাৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে আৰু শেষত ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু আপোনালোকৰ যিবিলাক কমেণ্ট সেইবিলাকে মোক উৎসাহিত কৰি নতুন এটা ভিডিঅ' বনাবলৈ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটোত নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, এইকাৰণে যে ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব আপোনালোকে আগতীয়াকৈ। আৰু বাৰু মই এতিয়া পুনৰ ৰাতিপুৱালৈ যাওঁ। ৰাতিপুৱা কি কৰিছিলোঁ আপোনালোকক দেখাইছোঁ। তাৰপিছত কাহিনী আগবাঢ়িব আৰু কি কৰোঁ। পুৱাই যিহেতু বন্ধ আজি, গতিকে মানে অলপ বুটৰ দালি ভাবিছোঁ বুটৰ দালিখিনি ভালকৈ ধুই লৈছোঁ। আগতে মই তিয়াই থৈছিলোঁ আৰু এইটোফালে মই বুটৰ দালি বনাব লৈছোঁ। আৰু বুটৰ দালিৰ লগত আৰু থাকিব লুচি থাকিব আৰু চম্ভাৰটো মানে গোন্ধপাত বা তেজপাত দিলে বহুত ভাল পাওঁ, তেতিয়া ধুনীয়া গোন্ধ ওলায়, গতিকে তেজপাতটো দি দিছোঁ আৰু কালাৰটো দেখাত ধুনীয়াই হৈছে। আৰু ইতিমধ্যে মোৰ এইখিনি বনোৱা হৈ যাব। তাৰ আগে মই ৰুটি কামটো কৰোঁ। আটা আশীৰ্বাদ আটা আমাৰ আনিছে দুদিনমান হ'ল, মানে বেলেগ এটাও আনো, তথাপি আশীৰ্বাদ এটা আনিছোঁ আৰু এনেকৈ মই এইখিনি মাৰিলোঁ। এনেকৈ তেলখিনি মই আৰম্ভণিৰ পৰা দেখুওৱা নহ'ল, কিন্তু লাষ্টৰ খোৱাখিনি দেখুৱালোঁ। খোৱা শেষে মোটামুটি মোৰ আৰু টেষ্টি হৈছে। কেনেকুৱা লাগিছে কাণফুলিযোৰ? পিন্ধিলোঁ আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছোঁ কাণফুলিযোৰ। আৰু মই এয়া সাজু হ'লোঁ ঘৰত যাবলৈ, মানে আলহী অহা কথা যে কৈছিলোঁ, আলহীবিলাক নাহিল, দেৰি হ'ব এনেও, সেইকাৰণে মই সেই আলহীক লগ কৰিম, লগ কৰি পেলাই মাৰ ঘৰত যাম। তাতে মোৰ মাজমাহঁতৰ কাজ এখন আছে যদিও ৰাতিয়ে কৰিব আছে, ৰাতিলৈকে নাথাকোঁ, এতিয়াই যাই আহিম। চাই থাকিব মোৰ লগত, একেলগে দেখাই যাম। আলহীটো নাহিল, গতিকে আমি যাই আছোঁ আলহীক লগ কৰিম। এয়া বাটত দেখাই আছোঁ দেই। Itu kulit deh saya. Ki khabar? Ha? Ana nai. Clip kinba লাগছিল মই নে clip বোৰ আমি কিনি চামু কটা দিবা না নাই? মোক দিবা কিনি পেট। বৌ পুহিহঁতৰ লগতে বহিলোঁ আৰু ইয়াৰ আগত খুৰা আৰু দাদা। ঘৰ আহি পাইছোঁ এতিয়া। আলহী মানে মোৰ মাজুবিতাহঁতৰ ঘৰত এইয়া পোৱালি, এইটোৰ কাৰণে আহিছোঁ দেই আজি। সৰু ল'ৰা ছোৱালী মানে কেঁচুৱা পালে সৰু ল'ৰা ছোৱালীৰ মানে ফূৰ্তিৰ অন্ত নাই। সিহঁতক মানে আৰু ওচৰতে মৌ, এই যে হেৰি মিঠৈত মৌ পৰে, মাখি পৰে, সেনেকৈ মাখি পৰা দি পৰি আছে গোটেইকেইটা একেলগে। চাওকচোন ইমানটো বা হৈ গ'ল না, আৰু ইমান দাদা এতেই বহি থাকিলা। কি অকমানি ভৰি, কি অকমানি ভৰি, কি সৰু সৰু আঙুৱে। মাকৰ মাত চিনি পাইছি, মাকৰ মাত চিনি পাইছি, মাৰ মাত চিনি পাইছ? এইয়া কে চকু ঘূৰাই দিছি দেখিছা? মাকৰ মাত শুনা পাইছি। মাকৰ মাত চিনি পাইছি। মই আহিছোঁ পেহী অকণমানিটো পুট পুটকৈ চাই আছে। বৰষুণ দিছে, সেইকাৰণে পানীখিনি পুৰা মানে পকীখিনিও পুৰা ভিজি আছে। আৰু এতিয়া বৰষুণ অৱশ্যে এৰিলেও
মানে আমি ভাত খাই আহিলোঁ মাজুমাহঁতৰ ঘৰৰ পৰা। আমাৰ কাষতে আমাৰ ঘৰৰ কাষতে একে ছেম হেৰিতে থাকে তেওঁলোকে। আৰু এতিয়া আমি যাবলৈও ওলাম আৰু ভাত তাত খাই আচলতে আছিল আজি বাবুটোৰ সৰু বাবুটো যে দেখালোঁ সেই বাবুটোৰ আছিল গণনি মানে সিহঁত নামকৰণ আৰু ৰাতি হ'ব নাম সজোৱা নাম আৰু ৰাতিলৈ মই নাথাকোঁ ডাঙৰ মানে নাগৰা নাম আছে। আৰু এতিয়া মই এইখিনি সময়ৰ কাৰণে আহিলেও যে ভাল লাগিছে চবকে লগ পাইছোঁ সেয়ে আৰু তৃপ্তি আৰু যামগৈ আমি যাব ওলাইছোঁ। মোৰ সৰু বাচ্ছা পাইছোঁ আৰু ভাল লাগিল বহুত আহি পেলাই। আৰু এতিয়া যাবৰ কাৰণে ওলাইছোঁ ৰেডি হ'লোঁ আৰু বাবাও পূৰা খেলিলে তামাম খেলিলেহি। তেতিয়া আহোঁতে বহুতেই ৰ'দ আছিল আৰু বহুত গৰম আছিল। চাহ খাই যামগৈ আৰু এতিয়া ভিডিঅ' নকৰোঁ। ঠিক আছে যাম আৰু। আহোঁতে মাৰ্কেট এখনত সোমালোঁ, লগ পালোঁ মোৰ মৰমৰ বান্ধৱী জ্যোতিকা। এয়া জ্যোতিকা, এই যে নীলা আৰু হালধীয়া ৰঙৰ কাপোৰ পিন্ধিছে তাই, আৰু এটা ছোৱালী। জ্যোতিকাৰ কাষত আছে তাইৰ ভণ্টিয়ে। মানে ভিডিঅ'টো কালি মানে শেষ কৰা নহ'ল কিয়নো ৰাতি হ'ল আমি আহোঁতে। বোলো এতিয়া পিছদিনা পুৱা মানে শেষ কৰি দিওঁ বুলি ভাবিলোঁ। ইমান সময় ভিডিঅ'টো চালে তাৰ কাৰণে থেংক ইউ। আৰু নতুন ভিডিঅ'লৈ মই পুনৰ আহিম। আজিলৈ টাটা।